নমস্কাৰ সকলোকে 2025 বৰ্ষৰ 5 জানুৱাৰী তাৰিখৰ এইটো ভিডিঅ' দিয়া পলম হ'ল। আমি স্কুলৰ বন্ধু বান্ধৱীসকল আমি 17 বছৰ প্ৰায় একেলগে আছোঁ। আজি ভাবিলোঁ আমি দিনটো ঠিক কৰি 5 জানুৱাৰী তাৰিখে বোলো আমি গোলাঘাট যোগীবিলৰ স্থানতে আমি পিকনিক এটা খাওঁ। ইয়াত দেখিছে নহয় দেওবাৰ যে কাৰণে ইমান মানুহ, বহুত গাড়ী, বহুত মানুহ। আমি আহোঁতে দেৰিয়ে হ'ল, 12টা বাজিলে আৰু খাই বইতো দেৰিয়ে হ'ব। সেইকাৰণে ভাবিলোঁ আহি একদম কটা চিঙাতহে লাগিছোঁ আৰু এয়া আমাৰ কাটি ছিঙি আছোঁ। এইজনে আমাৰ ভাত বনাই আছে, ছাৰ পাৰ্থ। মাজে মাজে ফটো ছেশ্যন থাকেই। আৰু এয়া লগৰজনীয়ে বোকাখাটৰ পৰা দুজনী আহিছিল, তেওঁলোকে পেৰা, কমলা, বুট লৈ আহিছিলে। সেই মাজতে চাহো খাই লৈছোঁ, পেৰা তাই আনিছিলে যে। মাজে মাজে ফটো আৰু উৎপাত ধেমালি। এইপিনে আমাৰ ছাৰে ভাত বনাই আছে। যিহেতু এখন বিল হয়, অকণমান অসুবিধা হয় বস্তুবিলাক পানী দুনিৰ কাৰণে, হ'লেও আমি ঘৰৰ পৰা যিহেতু চব লৈ গৈছিলোঁ সেইকাৰণে ভাল। আৰু মই হ'লে একো নিয়া নাছিলোঁ দেই, খুন্দা মানুহজনীহে গৈছিলোঁ। এইপিনে মাজে মাজে উৎপাতো কৰি আছোঁ। আৰু এটা দুটাকৈ লগৰবোৰো আহি আছে, গোটেইখিনি একেলগ হোৱা নাই যিহেতু আজি পৰীক্ষাও আছিলে। দুটামানে পৰীক্ষা দিব গ'ল, দুটামান কামৰ পৰা আহিব পৰা নাই। তেনেকৈ আৰু বহুত ব্যস্ততাৰ মাজতো এটা দিন আমি বন্ধু বান্ধৱীসকলৰ কাৰণে আমি আহিছোঁ আজি সকলো একেলগে এসাঁজ খাওঁ বুলি। এয়া দেখিছেই নহয়, এগৰাকীয়ে ফটো মাৰিবলৈ কেপটনসমূহ চোলাতহে মাৰি লৈছে। এয়াই আৰু বন্ধু ফাইদা। এইপিনে আমি সোনকালে খাওঁ বুলি হ'ল আৰু ভাত বাঢ়িছে আৰু বহি। নহ'লে গধূলি হ'লে আকৌ তেওঁলোক যাবলৈ দেৰি হৈ যাব যে মই আহিম যোৰহাট আৰু তেওঁলোক যাব বোকাখাট, তেনেকৈ বহুত দূৰৰ পৰা আহিছে। আৰু এই লাষ্টত ফটোকপি মাৰিলোঁ চিন হিচাপে। শেষত সকলো খাই মেলি আৰু চাফ চিকুণ কৰি, যিহেতু বিল আমাৰে কৰ্তব্য চাফা কৰাটো, আমি চাফ চিকুণ কৰি মাজতে সময়ে নাপালে কৰিবলৈ। সেইকাৰণে ইহঁতি ক'লে বোলে আমি বস্তুবিলাক লৈ যাওঁতে নাচি যাওঁ। মই ক'লোঁ নাচ। মই আকৌ ভিডিঅ' কৰাতহে ব্যস্ত, নিজে ওলাবলৈ নাপালোঁ। তাতে আকৌ গধূলিও আহিছে, সোনকালে ঘূৰি হ'লে ভাল আৰু গাড়ী মটৰৰ কথা আছে। বহুত ভাল লাগিল, বহুত দিনৰ মূৰত সকলোকে লগ পাই এনেকৈ। আৰু আগন্তুক লগ পোৱা আশাৰে সকলো। আৰু এয়া আকৌ বেগ এটা আনিছিলোঁ মই ঘৰলৈ যাম বুলি, ইয়াকে ল'বলৈ দিলোঁ। ই লৈ আহিছে বেচেৰাটো। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ লগ পোৱা আশাৰে বিদায়।